কাৰ্বি আংলঙত বন বিভাগৰ চাকৰি দিয়াৰ নামত ঘোৰ কেলেংকাৰী গৰজি উঠিল ছাত্ৰ সংগঠন চমুকৈ উচুকা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বন বিভাগত চাকৰি নিয়মীয়াকৰণৰ নামত বুজন সংখ্যক ধন লৈ ঘোৰ কেলেংকাৰী সংঘটিত কৰিছে বন বিভাগৰ ডিএফঅ আৰু কাননিক বিষয়াগৰাকীয়ে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জিলাখনৰ আগশাৰী ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ। কাৰ্বি আংলঙৰ বন বিভাগত বিগত 15 বছৰৰ আগৰ পৰাই মাষ্টাৰ ৰোল হিচাপে খাটি থকা কৰ্মীসকলক বঞ্চিত কৰি ধনৰ লেনদেন কৰি বিভাগটো ডিএফঅ আৰু বৰ কাননিক বিষয়াগৰাকীয়ে নতুন প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাত বঞ্চিত মাষ্টাৰ ৰোল কৰ্মীসকলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। আনহাতে পূৰ্বৰ মাষ্টাৰ ৰোল কৰ্মীসকলৰ দৰমহাও বন্ধ কৰি দিয়া হৈছে। এই ঘোৰ কেলেংকাৰীৰ কাৰ্যৰ ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠন উচুকা। আজি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন টেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাৰ নেতৃত্বত যোৱা এটা সজাতি দলে এই সম্পৰ্কত তদন্ত কৰাৰ দাবীত স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া আৰু বন বিভাগৰ CCF বিপিন বান চালক সাক্ষাৎ কৰি একোখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত সন্দৰ্ভত এক উচিত তদন্ত কৰি কেলেংকাৰীত জড়িত দুগৰাকী বিষয়াক নিলম্বিত নকৰিলে উচুকা সংগঠনটোৱে দিছপুৰ আৰু দিল্লীলৈ ৰাওনা কৰি অভিযোগ উত্থাপন কৰিব বুলি দৃঢ়তাৰে মত পোষণ কৰিছে উচুকা নেতাকেইগৰাকীয়ে। আজি আমি অট'নমাছ কাউন্সিলৰ যোনটো বন বিভাগৰ আজি 3 দিন আগত যোনটো অভিযোগ উত্থাপন হৈছিলে, সেইটো অভিযোগ উত্থাপন কৰি আমি বিভিন্ন সময়ত উত্থাপন কৰি আছোঁ যে কাৰ্বি আংলঙৰ যোনটো এপইণ্টমেণ্টৰ ক্ষেত্ৰত যোনটো ধোৱা একদম পইচা কেলেংকাৰী যোনটো হৈ আছে, পইচা দি যোনটো চাকৰি দি থকা সময়ত আমি বিভিন্ন সময়ত উত্থাপন কৰি আহিছিলোঁ, মেমোনামো দি আছিলোঁ। কিন্তু আজি আমি লক্ষ্য কৰিছোঁ যে আজি 3 দিনমান আগত তেওঁলোকৰ যোনটো বিভাগীয় কৰ্তৃপক্ষসকলে যোনটো অভিযোগ উত্থাপন কৰিছিলে ডিএফঅ আৰু বৰবাবৰ এগেইনষ্টত, সেইকাৰণে আজি আমি কাৰ্বি আংলঙৰ বন বিভাগৰ PCCF ডাঙৰীয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াকো এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি ক'ব বিচাৰোঁ যে অতি সোনকালে এইটোৰ ওপৰত তদন্ত হ'ব লাগে আৰু যোনসকল ডিএফঅ আৰু বৰবাবৰ বাইদেউজনীৰ এগেইনষ্টত যোনটো অভিযোগ উত্থাপন হৈছে, এইটো অতি সোনকালে এইটো তদন্ত হ'ব লাগে। তদন্ত কৰি তেওঁলোকক অতি সোনকালে মানে ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ কৰি তেওঁলোকক ছাছপেনশ্যন বা যিকোনো ব্যৱস্থা ল'ব লাগে। কাৰণ তেওঁলোকে যোনটো অভিযোগ উত্থাপন হৈছে সেইটোৰ ওপৰত অতি সোনকালে তেওঁলোকক একশ্যন ল'বলৈ আমি কৈছোঁ আৰু তেওঁলোকে আমাক কয় যে অতি সোনকালে এইটোৰ ওপৰত একশ্যন ল'ব। PCCF ডাঙৰীয়াও আজি কয় যে অতি সোনকালে এইটোৰ ওপৰত তেওঁলোকৰ ওপৰত ন'টিছ প্ৰদান কৰিব আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াও যে কয় অতি সোনকালে এইটোৰ ওপৰত গৃহীত ব্যৱস্থা ল'ম বুলি কৈছে। আৰু যদি ইয়াৰ ওপৰত যদি কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে অনাগত দিনত উচুকা তৰফৰ পৰা আমি নজৰ ৰাখিম আৰু লগতে আমি ক'ব বিচাৰোঁ তেওঁলোকে যদি অট'নমাছ কাউন্সিল অথৰিটিয়ে যদি কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি অনাগত দিনত আমি দিছপুৰৰ পৰা বা দিল্লীলৈ যাবলৈ আমি বাধ্য হ'ম। সম্পূৰ্ণ যোনটো বন বিভাগৰ যোনটো কেলেংকাৰী বিৰুদ্ধে এগেইনষ্টত যোনটো আমাৰ তাত তথ্যৰ কিছু পৰিমাণে আমাৰ তাত আহি পৰিছে, এই গোটেই কথাখিনিলৈ আমি অনাগত দিনত PIL কৰিবলৈও আমি বাধ্য হ'ম। আমি লক্ষ্য কৰিম যে এতিয়া অট'নমাছ কাউন্সিলৰ অথৰিটিসকলে কি ব্যৱস্থা লয় আৰু আমি লক্ষ্য কৰিছোঁ যে একাংশ ব্যক্তিসকলে যোনটো এই ট্ৰেকটো যোনটো মিছগাইড কৰি যোনটো ধোৱা বুলি তেওঁলোকে যোনটো অপপ্ৰচাৰ চলাইছে, সেইটো আমি ধিক্কাৰ দিছোঁ। তেওঁলোকে ৰাইজৰ হৈ কাম কৰে, সঠিক কথা তেওঁলোকে ক'বলৈ সাহস কৰক আৰু তেওঁলোকে যোনটো হৈ আছে এইটো প্ৰকৃততে মাত মাতিবলৈ তেওঁলোকে সাহস কৰক। আমাক কোনো এইটোৰ পৰা কোনো বিভ্ৰান্তিত সৃষ্টি কৰিব নোৱাৰে আৰু আমি কোনো বিভ্ৰান্ত নহওঁ। ইয়াৰ পৰা আমি এই কথাটোৰ ওপৰত পইণ্টৰ ওপৰত আমি নজৰ ৰাখিছোঁ, আগতেও ৰাখিছোঁ, এতিয়াও ৰাখিছোঁ। আমাৰ তাত তথ্য সহকাৰে আছে আৰু অনাগত দিনত আমি যেতিয়া PIL কৰিম গোটেই কথাখিনি, আমি তাত এই গোটেই কথাখিনি ডকুমেণ্টছলি হিচাপে আমি গোটেইখিনি কথা তেওঁলোকক ফাইললি আমি তেওঁলোকক প্ৰদান কৰিম। আৰু সেইকাৰণে কৈছোঁ যে তেওঁলোকে এই যোনবিলাক যে অপপ্ৰচাৰ চলাইছে, তেওঁলোকে দূৰত্ব থাকিবলৈ আমি উচুকা তৰফৰ পৰা সকীয়াই দিবলৈ বিচাৰিছোঁ। অনাগত দিনত যদি তেওঁলোকে আংলং জিলা বন বিভাগ অধীনস্থ বননীকৰণ বিভাগত চাকৰি নিয়মীয়াকৰণ নামত অৰ্থ লেনদেন হৈছে বুলি ভুক্তভোগী বন কৰ্মীয়ে যিটো বিস্ফোৰণ ঘটাইছে, এই সম্পৰ্কে 2-3 দিন আগত চাপা মাধ্যম আৰু বিদ্যুতিক মাধ্যমেও প্ৰকাশ পাইছে। আমি এই সম্পৰ্কে প্ৰতিক্ৰিয়া বিগত দিনতো আমি প্ৰতিক্ৰিয়া দিলোঁ। প্ৰতিক্ৰিয়া দিয়াৰ পিছতো আমি লক্ষ্য কৰি পাইছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা কোনো ব্যৱস্থা লোৱা দেখা নগ'ল। সেয়েহে আজি আমি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা কেন্দ্ৰীয় সমিতি এটি সজাতি দলে ডিফুস্থিত
CCF ডাঙৰীয়া আৰু কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ প্ৰধান সচিব বা প্ৰিন্সিপাল ছেক্ৰেটাৰী আমি সাক্ষাৎ কৰি আমাৰ যিটো দাবীসমূহ আমি তেখেতসকলক আমি উত্থাপন কৰিছোঁ। দাবীসমূহ আছিল যে DFO ৰবি সিং ইংতি আৰু যিটো গণনিক ৰেবেকা তিমুপি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু তেওঁলোকে আশ্বাস দিছে বা প্ৰতিশ্ৰুতি দিছে এই সম্পৰ্কে এই দুগৰাকী ব্যক্তি যিটো নাম এই যিটো কেলেংকাৰী সমস্ত যিটো কেলেংকাৰী যিটো ভাংগুৰ নাম উঠাই এই দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে তেখেতসকলে বিহিত ব্যৱস্থা ল'ব বুলি তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। এইখিনি কথা আমি আপোনালোকক সংবাদ মাধ্যমক আমি অৱগত কৰাইছোঁ। কাৰ্বি আংলং জিলাৰ ডকবকাৰ পৰা নেত্ৰ কৰ্মল শৰ্মাৰ ৰিপৰ্ট। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।